নমস্কাৰ সকলোকে যিসকলে অইল ইণ্ডিয়া লিমিটেডৰ এক্সামৰ বাবে প্ৰিপাৰেচন চলাই আছে তেওঁলোকলৈ আজি এই ভিডিঅ'টো অইলৰ চাকৰি অসমৰ বহু যুৱক যুৱতীৰ এটা সপোন নটিফিকেশ্যন ওলালে হাজাৰ হাজাৰ প্ৰাৰ্থী আবেদন কৰে কিন্তু প্ৰিপাৰেচন আৰম্ভ কৰাৰ পিছত বেছিভাগ মানুহে এটা সাধাৰণ সমস্যাৰ সন্মুখীন হয় সেই সমস্যাটো কি সেই সমস্যাটো হ'ল ষ্টাডি মেটেৰিয়েল কাৰণ অইলৰ প্ৰিপাৰেচন আৰম্ভ কৰিলে আপুনি জিকে পঢ়িব লাগিব আসাম জিকে পঢ়িব লাগিব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন চাব লাগিব কাৰেণ্ট এফেয়াৰ্স ফলো কৰিব লাগিব এতিয়া এই সকলোবোৰ তথ্য বেলেগ বেলেগ সোৰ্সৰ পৰা সংগ্ৰহ কৰিবলৈ গলে বহু সময় নষ্ট হয় কেতিয়াবা ইউটিউব ভিডিঅ চাই থাকোতে সময় পাৰ হৈ যায় কেতিয়াবা পিডিএফ বিচাৰি থাকোতে সময় পাৰ হৈ যায় আৰু হেখত প্ৰিপাৰেচনত যিমান সময় দিব লাগিছিল হিমান সময় মেটেৰিয়েল বিচাৰোতে শেষ হৈ যায় এই কাৰণে আজি ভিডিঅ'টোত মই অইলৰ এক্সপেৰিয়েন্সৰ বাবে উপলব্ধ 3খন ই-বুকৰ বিষয়ে জনাম যিবোৰ আপোনাৰ প্ৰিপাৰেচন অলপ বেছি অৰ্গেনাইজ কৰাত সহায় কৰিব পাৰে প্ৰথমতে ক'ব বিচাৰিছো অইল জিকে অইলৰ এক্সামত জেনেৰেল নলেজ অংশটো যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু জিকে এটা বহুত ডাঙৰ বিষয় কি পঢ়িব লাগে আৰু কি পঢ়িব নালাগে হেতু বুজুতেই কেতিয়াবা বহুত কঠিন হৈ পৰে এই বুকখনত অইল এক্সামৰ বাবে প্ৰয়োজনীয় বহুতো গুৰুত্বপূৰ্ণ জিকে টপিক একেলগে সন্নিবিষ্ট কৰা হৈছে গতিকে বিভিন্ন ঠাইত বিচাৰি সময় অপচয় কৰাতকৈ এটা সংগঠিত ফৰ্মেটত বিষয়বস্তুবোৰ ইয়াতে আপুনি ধুনীয়াকৈ পাই যাব এতিয়া আহিছো দ্বিতীয় ই-বুকখনলৈ এইখন হৈছে অইল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ মোৰ মতে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা কেৱল প্ৰশ্নসমূহেই নেদেখে এক্সাম পেটাৰ্ন বুজি পোৱাও যায় কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহে তাৰ ধাৰণা ইয়াৰ পৰাই পোৱা যায় আৰু নিজৰ প্ৰিপাৰেচন কিমান দূৰ আগবাঢ়িছে হেতু মূল্যায়ন কৰিব পাৰি যিসকলে স্মাৰ্ট প্ৰিপাৰেচন কৰিব বিচাৰে তেওঁলোকৰ বাবে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এটা অতি গুৰুত্বপূৰ্ণ ৰিসোৰ্স এতিয়া নেক্সট আহিছো তৃতীয় ই-বুকখনলৈ তৃতীয় ই-বুকখন হৈছে আসাম ইয়াৰ বুক অসম সম্পৰ্কীয় জিকেবোৰ কম্পিটিটিভ এক্সামত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ইতিহাস ভূগোল সংস্কৃতি সাহিত্য অৰ্থনীতি লগতে কাৰেণ্ট এফেয়াৰ্স আদি বহুতো বিষয়ৰ ওপৰত প্ৰশ্ন আহিব পাৰে গতিকে আসাম ইয়াৰ বুকখনত এই ধৰণৰ বহুতো তথ্য একেলগে সন্নিবিষ্ট কৰা হৈছে যিয়ে আপোনাৰ আসাম জিকে শক্তিশালী কৰা যথেষ্ট সহায় কৰিব পাৰে এতিয়া আপোনালোকক মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো কোনো ই-বুক কোনো নোটস বা কোনো ষ্টাডি মেটেৰিয়েল অকলে সফলতা নিশ্চিত নকৰে সফলতা নিৰ্ভৰ কৰে আপোনাৰ কনসিস্টেন্সি আৰু হাৰ্ড ওয়াৰ্ক লগতে ৰিভিজনৰ ওপৰত কিন্তু সঠিক ৰিসোৰ্স থাকিলে প্ৰিপাৰেচনটো অধিক অৰ্গেনাইজ আৰু ডাইৰেকচন ভিত্তিক হ'ব পাৰে সেই দৃষ্টিকোণৰ পৰা এই 3খন ই-বুক বহু এক্সপেৰিয়েন্সৰ বাবে উপযোগী হ'ব পাৰে যদি আপুনি ই-বুক কেইখনৰ বিষয়ে অধিক জানিব বিচাৰে তেন্তে ডেসক্ৰিপচনত দিয়া লিংক অথবা ডিটেইলছ চেক কৰি চাব পাৰে মই ই-বুক কেইখনৰ স্ক্ৰিনশ্বট দি দিছো লগতে আপোনালোকক যেতিয়া ই-বুক কেইখন দেখুৱাইছো তাৰ লগতে মই আপোনালোকক ইয়াত কনটেক্সটখিনিও আপোনালোকক দেখাই দিছো তাত আপোনালোকে কি বিষয় ইয়াত সন্নিবিষ্ট হৈ আছে এই বিষয়ে আপোনালোকে ধুনীয়াকৈ ধাৰণা পাব যদি ইন ফিউচাৰলৈ আপোনালোকে এনে ধৰণৰ এডুকেশ্যনেল মেটেৰিয়েল জব আপডেট পাই থাকিব বিচাৰে তেন্তে আমাৰ ইউটিউব চেনেলটো ফলো কৰি ৰাখিব লগতে আমাৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক হেণ্ডেল আছে তাতো আপোনালোকে ফলো কৰিব আপোনালোকে সকলোখিনি আপডেট পাই থাকিব ইমানেই আছিল আজিৰ ভিডিঅ'টো আৰু কিছুমান ই-বুকৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক ক'বলৈ চেষ্টা কৰিম ধন্যবাদ